বস্তু দেখাও আপোনালোকক চাওক এইটো জগমত কেঁথা আলিচাৰ পিঠিৰ পৰা কোনোবা খুলিলে না সি ডাব্বাটো বেগত নভৰালে তাৰ ইমান মানে খাচকৈ মনত নাই। ছেকেণ্ড ডে তুমি পুলিচ ষ্টেচন গ'লগৈ হ'ল কেলে কি সেইদিনাখন থানাত যোৱাটো অলপ বেয়া আধা ৰাতিটো সেইদিনাখন থানাত নগ'ল তো আজি গৈ পিনে এফআইআৰ লিখাই থৈ আহিলোঁ। তো গোটেই ব্লগটো বনি গ'ল 40-45 টকীয়া দামী ব্লগ বনি গ'ল। সাথী ভাইসকল কি খবৰ সকলো আশা কৰোঁ সকলোৰে খবৰ খাতি ভালে। আজি আমি যাবলৈ আহিছোঁ লালকিল্লা যিহেতু মই আজিলৈকে মই যোৱা নাই তো আমাৰ ঘৰৰ চবেই আহিছে তো ভাবিলোঁ লালকিল্লা পৰা লৈ ফুৰি আহোঁগৈ। তাৰ ওচৰতে ইণ্ডিয়া গেট আছে তো চবেই জানেই বাৰু তো ভাবিলোঁ একেলগে পাৰিলে দুটাই দেখাই লৈ আহোঁগৈ। তো লগত আমাৰ গোটেই ফেমিলি আছে আজি এই দিদিহঁতিও আছে ভিনি আছে তো বাকী একেবাৰে তাত গৈ লগ পাই আছোঁ। আজি মোৰ একচুৱেলি বাৰ্থডেও হয় তো একেলগে ভাবিলোঁ ফুৰি আহোঁগৈ চব হৈ যাব একেলগে তো চাই থাকক। যিহেতু মোৰ দিল্লীত এইকেইটা যিকেইটা ভিডিঅ' আহিব লাষ্ট ভিডিঅ' আহিব যিটো জেগাত যাম তো মই কৈ দিছোঁ গুৰগাঁও পিনৰ পৰা যোন আহিব যি লালকিল্লা যাবলগীয়া হয় তো কেন্দ্ৰীয় সচিবালয় বুলি এটা ষ্টেচন আছে তাত চেঞ্জ কৰি ল'ব লালকিল্লা যাবৰ কাৰণে। বাকী আহি গ'ল মই এতিয়া যাওঁ সোমাওঁ আমাৰ গোটেইকেইটাই আজি লেজি। ইয়াত মই অলপমান ভইচ অভাৰ কৰি দিছোঁ কাৰণ মোৰ মাইকটো অন নাছিলে তো ভইচখিনি ৰেকৰ্ড নহ'ল তো ইয়াত অকণ ভইচ অভাৰ কৰি দিছোঁ। বাকী ইয়াত চবেই কিমান ফূৰ্তি কৰি আছিলে কিন্তু এই ফূৰ্তিটো মানে বেছি দেৰি নাথাকিলে কাৰোবাৰ নজৰ লাগি গ'ল। আমাৰ লগত কি ঘটনা ঘটিছে আগত চাওক। ফাইনেলি আমি আহি পাই গ'লোঁ লালকিল্লা ৰেড ফৰ্ট যিটো কয় ৰেড ফৰ্ট 4 নম্বৰ মেট্ৰ' ষ্টেচনৰ পৰা ওলালে মনত ৰাখিব 4 নম্বৰ গেটেদি ওলাব। 4 নম্বৰ গেটেদি মানে একেবাৰে ফ্ৰণ্টত পৰি যায় তো সেইখিনি মনত ৰাখিব। তাত বেছি নহয় আৰু 20-30 মিটাৰ দূৰতে দেখাই পাই যাব। 4 নম্বৰ গেটেদি ওলালে দেখাই পাই যাব এইটো পূৰা দিশ ওপৰ না তো ওপৰলৈকে দেখাই পাই যাব। বাকী মই ভিতৰলৈকে আৰু ওচৰত গৈ পিনে দেখাই আছোঁ চাই থাকক। এইপিনৰ পৰা এণ্ট্ৰি লৈ পিনে এইটো মেইন লালকিল্লাটো তাৰপিছত সেইপিনে গ'লে ইমান বৰ একো নাই সেইপিনে এক্সিট পইণ্ট বনোৱা আছে আৰু বাকী টিকেট লোৱাটো হৈ গ'লগৈ আপুনি লেফ্ট চাইডে আহি পিনে ইয়াত টিকেট ল'ব লাগে বাকী এইপিনে এণ্ট্ৰি আৰু এতিয়া আমি টিকেট লৈ আছোঁ। টিকেট পাৰ পাৰ্চন আছে আপোনাৰ 50K আছে 50K উইদাউট মিউজিয়াম আৰু 80K যিটো সেইটো 80K ল'লে তেতিয়া লগত মিউজিয়াম মানে এক্সপ্ল'ৰ কৰিব পাৰি। তো আমি 6টা টিকেট লৈ আছোঁ আমাৰকেইটা তো বাকী টিকেট লোৱা কাউণ্টাৰটো এইটো চাই লওক তেনেকৈ একেবাৰে ভিতৰত গৈ দেখাই চাই থাকক। এইটো কিবা এটা ভয়ংকৰ গুফা ডাঙৰ মতলব গুফা জেলৰ হেৰিগতে লাগিছে এই মূৰবিলাকতে দেখায় ডাঙৰ জেলৰ হেৰি থাকে তেনেকুৱা টাইপৰ লাগিছে। ভিতৰৰ ভিউটো ইয়াত একচুৱেলি বজাৰ আছে এইটো বজাৰটো মেইনলি বজাৰটো মই চাবৰ কাৰণে আহিছোঁ মানে বজাৰটো মোৰ চাবলৈ বহুত আশা আছিলে। এই বজাৰটো গৈ মই দেখাই আছোঁ চাই থাকক। বজাৰটো ইয়াৰ পৰা আৰম্ভণি এই সৰু ল'ৰা ছোৱালী খেলনা বস্তু মাইকী মানুহে চাদৰ তাদৰ এইবিলাক মণিহাৰী ছোৱালী মানুহৰ বেগ বজাৰ ভিউটো বহুত ধুনীয়া মানে ইয়াৰ পৰা ধুনীয়া বজাৰ চাই ভাল লাগে। ইয়াত বস্তুৰ দাম বহুত ইয়াত বস্তুবিলাকৰ একচুৱেলি দাম বহুত কিন্তু বস্তু বহুত ধুনীয়া ধুনীয়া চব বিক্ৰী মাছ চাৰিজনী মাৰ্কেটৰ মানুহ আহি গ'ল। বেচিকেলি ট্ৰেডিশ্যনেল বস্তুবিলাক বেছি পাব চব বেলেগ জেগাৰ পৰা অহা বেলেগ জেগাৰ ট্ৰেডিশ্যনেল বস্তুবিলাক ইয়াত বহুত পোৱা যায়। ইয়াত যিমান ভাগ আছে বেছিভাগ 80% বস্তু মানে ট্ৰেডিশ্যনেল বস্তু বাকী 20% অলপ ব্ৰেণ্ডৰ বস্তু এনেকুৱা টাইপৰ এনে বস্তুবিলাক বহুত ভাল বাট দামো বহুত তো ইয়াৰ পৰা আমি একো নলওঁ ভাল বস্তু আছে। গোটেইখিনি অহাৰ পিছত এনেকৈ লম্বা গোটেইখিনি বজাৰে পাব অকল সেই গোটেইখিনি অহাৰ পিছত ইয়াত অলপ পাৰ্কৰ লিখি এই জেগাখিনি পাব। আন্দৰ আগে মজা আহে किसी को मजा नहीं आया अंदर आके मतलब जी भाभी এইবিলাক একো নাই খালি বজাৰ চজাৰে আছে তো কাৰো ওচৰত ভালেই লগা নাই। ये है ना पार्क है गार्डन है खेलो घूमो ये म्यूजियम है ये था जो म्यूजियम हमने टिकेट नहीं এইটো মিউজিয়াম দেখছিলোঁ মিউজিয়ামৰ টিকেট 80 টকাকৈ আছিলে তো আমি নল'লোঁ আৰু ইমান একো ভাল লগা নাই তো মিউজিয়ামৰ টিকেটটো নল'লোঁ অকল এই জেগাটো এক্সপ্ল'ৰ কৰিবৰ কাৰণে লৈছোঁ। বাকী আগত কি আছে অলপ চাই আহোঁগৈ বলক। 2000 years later কাহিনী এটা হ'ল আমি বস্তু এটা বিচাৰিব আহিলোঁ মানে মোৰ মাইকৰ যিটো মতলব যিটো ডাব্বাটো মই যে কৈছিলোঁ মই ভিডিঅ'ৰ ৰিভিউতে কৈ দিছিলোঁ যে হেৰাই গ'লে এইটো এনেকৈ ছিংগেলকৈ চাৰ্জ দিব পাৰিব। সঁচাকৈ ডাব্বাটো হেৰাই থাকিলে মানে বেগটো মোৰ ওচৰত আছিলে মই কিন্তু আলিচাক দিলোঁ তো আলিচাৰ পিঠিৰ পৰা কোনোবা খুলিলে না সি ডাব্বাটো বেগত নভৰালে তাৰ ইমান মানে খাচকৈ মনত নাই। এতিয়া ডাব্বাটো বিচাৰিবলৈ সি আৰু মই অকলে কৰি ভিতৰৰ পৰা সিহঁতক থৈ পিনে আৰু ক'ৰবাত পৰিলেই বা চাই আহোঁগৈ। ডাব্বাটো আৰু হেডফোনটো আছিলে মাইকৰ ডাব্বাটো হেডফোন ছিংগেল মাইকটো মোৰ ওচৰত আছে বাৰু বাট মই এতিয়া খুলি থৈছোঁ চাৰ্জ নাই তো মই চাৰ্জত লগাওঁ অলপ তো সেইটো হেৰাই থাকিলে আৰু মুঠতে যেটো মানে ৰিভিউত কৈছিলোঁ যে হেৰাই গ'লে চলিউশ্যন আছে সেইবুলি হেৰাই দেখাই দিলে যে চলিউশ্যন আছে। সেয়া হেৰুৱা মানুহজন এইজন বেগত ভৰালে নাই তাৰ মনটো নাই নে বেগতে ভৰালে নে বেগ খুলি কোনোবাই লৈ গ'ল কাৰণ হেডফোনো নাই আৰু ফেনটো খোলা আছিল। তো ইয়াত আহিলে ইমানটো মুঠতে ধ্যান ৰাখিব
কোনপিনে কি হৈ যাব আইডিয়াই নাপাব। তো ইমানটো মনত ৰাখিব, মতলব অলপ ধ্যান ৰাখিব। বাকী নাপালোঁ আৰু বিচাৰি মেলি। এতিয়া যাওক, গোটেই মানুহে এইপিনে বহাই থৈ আহিছোঁ। এতিয়া সিহঁতৰ লগত আকৌ লগ হওঁগৈ আৰু বাকী পিছৰ পিনে গৈ দেখাই আছোঁ চাই থাকক। গাড়ী কয় নাজানো মুঠতে আমি ফ্ৰী পাইছোঁ, গোটেইগাল বহিছিলোঁ আৰ্ট গেলেৰী পিনে ফ্ৰী কাম হৈছিলে। দি পেলাই আমি আৰ্ট গেলেৰীলৈকে আহিছোঁ। ইয়াত আৰ্ট চাৰ্ট কৰা আছে, এইবিলাক চাওঁ। ইন্দিৰা গান্ধী নেশ্যনেল চেণ্টাৰ অফ দ্য এনেকুৱা আৰ্ট কৰা এইবিলাক চব আৰ্ট কৰিছে। এইবিলাক একো ফটো নহয়, আৰ্ট কৰা আৰ্ট মই দেখাই আছোঁ আপোনালোকক। সেইটো চব একদম মই জুম কৰি দিছোঁ। সেইটো চব কি ধুনীয়া আৰ্ট কৰিছে। এইবিলাক আৰ্ট ধুনীয়া ডিটেইলিং ৰিয়েলত চাই আৰু মজা লাগে। গোটেইটো এনেকৈ আৰ্ট কৰি দেখিছে আৰু এনেকৈ ঘৰ টাইপৰ মতলব তাত আৰু আৰ্ট আছে, এনেকুৱা বহুত আছে খুব মই দেখাই আছোঁ ৰ'ব। সেইটো চব এইটো এটা এনেকুৱা মতলব বহুত আছে। কিমান দেখাম, দেখালে ভিডিঅ' বহুত দীঘল হৈ যাব চব দেখাব গ'লে। সেইবিলাকে চব হাতেৰে বনোৱা আকৌ, এইবিলাক চব হাতেৰে বনোৱা। এইবিলাক গোটেইটো বাঁহত বনাইছে, দীঘলীয়াকৈ বাঁহ বনাই, কি ধুনীয়া ক্ৰিয়েটিভিটি। সেইটো গোটেইটো বাঁহ হয়, এইটো बाह है तो ये जानते हो क्या है ज्योति, ये जानते हो क्या है? बम्बू बम्बू हाँ हाँ बाँस है, बाँस की है। केसी केलसी দি পিনে চব গোটেইটো মানুহ বনাইছে। কি ধুনীয়া লাগিছে ন, দূৰৰ পৰা ধৰিব নোৱাৰি। তলৰ কেলচিকেইটা এনেকৈ গাঁঠি গাঁঠি থৈ দিছে। বস্তু দেখাও আপোনালোকক চাওক। এইটো চাওক আমাৰ কেঁথা। কেঁথাটো কেঁথালৈকে লগা নাই, খাই মজা লাগিছে। চিলনিকেইটা একদম ধুনীয়াকৈ হাতেৰে মাৰি থৈছে। টাচ কৰা এলাও নাই, এইবোৰ টাচে নকৰোঁ বাৰু। চিলনিখিনি কি ধুনীয়াকৈ হাতেৰে মাৰিছে। কি ধুনীয়াকৈ ডেকৰেশ্যন কৰি দেখিছে। তাত কেইটামান কাপোৰ ৰাখিছে, মানে পুৰণা কাপোৰ। এই চাৰ্টটো মোৰ ওচৰত বহুত ভাল লাগিছে। বিকিলে এই চাৰ্টটো মই লৈ গ'লোঁ হয়। এই চাৰ্টটো ভাল লাগিছে। বাকী আৰু আছে এইপিনে, এতিয়া এইকেইটা কৰি দেখাওঁ। মোৰ এই পেইণ্টিংবিলাক বিৰাট ধুনীয়া লাগিছে, একদম ৰিয়েলিষ্টিক। ফটো নহয়, চব পেইণ্টিং হয়। তাৰপিছত কলগছ বনাই থৈছে, ডিটেইলিং চব কললৈকে বনাই, কলৰ পুলি বনাই থৈ দিছে। কিহেৰ বস্তু দেখা পালোঁ, আমাৰ এই মিচিং মানুহহঁতৰ কাপোৰ আমাৰ অসমত, আৰু ইয়াত তাঁত বনোৱা আছে। তো যেতিয়া বাহিৰত যেতিয়া এইবিলাক আমাৰ অসমৰ বস্তুবিলাক দেখা পাওঁ তেতিয়া বেছি ভাল লাগে। এনেকৈ কাপোৰ বনাই দিছে আমাৰ মিচিং মানুহসকলৰ। বাকী এনেকুৱা আৰু বহুত আছে, মই মানে ভিডিঅ' ইমান নেদেখাওঁ, বাট যিখিনি পাৰোঁ সেইখিনি মই এড কৰি দিম। আৰু নহ'লে মানে কি ভিডিঅ' বহুত বেছি দীঘল হৈ যাব। এতিয়া আমি তাকো তলৰ ফ্ল'ৰ চাইছোঁ, তলৰ ফ্ল'ৰ চাই এতিয়া শেষ কৰিছোঁ, এই শেষ হৈছে। এতিয়া আমি ওপৰৰ ফ্ল'ৰত গৈ চাইছোঁ। ৱাটাৰ হাইগেনিক আছাম, এইটো অসম, এইটো আমাৰ অসমত বনোৱা হেৰিটো দেখাইছে। অসমত যিবিলাক আমাৰ হাতেৰে বনাই যে সেইবিলাক দেখাইছে। ওপৰৰ ফ্ল'ৰত চাইছোঁ, এনেকুৱা বেছি একো নাই, চিম্পল আৰ্ট আৰু ফ্যামিলি এখন আছে বনিয়ে গেছে, এত কারো ওষুধ ভালোই লোক আমার তো ভালো লাগে, ইন্টারেস্টিং বস্তু বহুত চাওয়া করছি। এইটো একটা পেইন্টিং সব হাতেৰে কৰা পেইন্টিং, এনেকুৱা আল্টিমেট লাগে। বাকী এতিয়া আমি সেইপিনে আৰু কিবা কিবি আছে, আৰ্ট গেলেৰী চাই অকণমান, সেইপিনে আৰু কিবা কিবি আছে, এইখিনি চাই আহোঁ। দেখাম বুলি ক'লে বহুত দেখাব পাৰিম, কাৰণ বহুত ডাঙৰ ভিডিঅ' বহুত দীঘল হৈ যাব। বাট আমি গৈছোঁ, সোমাইছোঁ, ওলাইছোঁ, এনেকুৱাকৈ চাইছোঁ, বেছি ইমান হেৰি কৰি চোৱা নাই আৰু। বাকী এতিয়া এইপিনে আৰু কি আছে ঘূৰি ফুৰি চাই যাওঁ আৰু ওলাই যাওঁ। হাৰ্ট মিউজিয়াম চালোঁ, ইয়াৰ পৰা এতিয়া ওলাই গ'লোঁ। আকৌ এইটোৱে মানে ইয়াত ৰখি থাকে, এবাৰ দি যোৱাৰ পিছত আকৌ মানে আনা নিয়া কৰি থাকে। তো আমি আহি লগে লগে খালী পালোঁ, উঠি গৈছোঁ। তো আমি এতিয়া একেবাৰে বেক চাইডে গুচি আহিলোঁ লালকিল্লাৰ। বেক চাইডে আহিলে মতলব ফ্ৰণ্টৰ চাইডে গোটেই ৰঙা ৰঙা, বেক চাইডে আহিলে গোটেই বগা বগা এনেকুৱা। তো বেছি একো এক্সপেক্ট কৰি লাভ নাই। লালকিল্লাত আহিলে ফ্ৰণ্টৰ পৰা যিটো ভিউ দেখা যায়, মেইন ভিউ সেইটোৱে। তো ভিতৰত আহিলে এনেকুৱাই, যিবিলাক গোটেই দিল্লী অলৰেডি ভৰি পৰি আছে, এনেকুৱাই গোটেই ভিতৰত আহিলে এনেকুৱাই দেখা পাব। তো খাছ মানে কি আৰু ফ্ৰণ্টৰ যিটো ভিউটো মেইন বস্তু সেইটোৱে আৰু লালকিল্লাৰ। বাকী ভিতৰত আহিলে এনেকুৱা গোটেই গাৰ্ডেন চাৰ্ডেন পাব, এনেকুৱা টাইপৰ। মতলব ইয়াত চাগে কিবা শ্ব' পাতে, 26 জানুৱাৰী আহি আছে। তো সেইবিলাকেই আৰু। বাকী আমাৰো বহুত দেৰি হৈ গ'ল, আন্ধাৰ হ'বলৈ হৈ গ'ল, আমি এতিয়া ওলাই যাওঁ। তো মুঠতে লালকিল্লাত আহিলে এক্সপেক্টেশ্যন মেইন আশা যে ভিতৰত গৈ বহুত কিবা দেখা পাম, একো নাই তেনেকুৱা খাছ। মতলব এইবিলাক আছে আৰু। বাকী মেইন বস্তু হৈছে মেইন বাহিৰৰ ভিউটো। তো বাকীটো ঘূৰিলোঁ ফুৰিলোঁ, আন্ধাৰ হ'বলৈ হ'ল। তো এতিয়া আমি ইয়াৰ পৰা ওলাই যাওঁ। ইয়াৰ পৰা ওলাই আমি জামা মছজিদ যাম এতিয়া। মানে কি হৈছে, আমাৰ দুটা ফেমিলি একেলগে হৈ গ'ল। এটা আমাৰ ফেমিলি, এটা আমাৰ পড়োচী আছে না। তো পড়োচী মতলব সিহঁতৰ ফেমিলিটো গোটেইটো আহিছে। তো প্ৰথমতে গোটেইকেইটা নাছিলে, এজনী আহিছিলে অকল, তাৰপিছত সিহঁতি চবেই আহিছে। তো আমি চবেই একেলগে হৈ গ'লোঁ এতিয়া। তো
তো এতিয়া আমি ওলাই যাওঁ ইয়াৰ পৰা ওলাই পিনে মানে একেদিনে সিহঁতি মানে কৈছে ইয়াৰ পৰা মানে জামা মছজিদ বেছি দূৰ নহয় লালকিল্লাৰ পৰা তো চবেই কৈছে জামা মছজিদো চাই আহিব বুলি তো এতিয়া ইয়াৰ পৰা জামা মছজিদ ওলাই যাওঁ ভিডিঅ' যদি বেছি দীঘল নহয় মই তাৰ ক্লিপ 2 এটা লগাই দিম নহ'লে মই নলগাওঁ বাৰু নহ'লে মই অলৰেডি জামা মছজিদৰ ছেপাৰেটকৈ ভিডিঅ' বনোৱাই আছে বাৰু তো চাই লওক আপোনালোকে এইটো বাকী তাত মই একেবাৰে লগ পাই আছোঁ গ'লোঁ আমি বৰ্তমান লালকিল্লাৰ পৰা ভোক লাগি আছে গোটেই দিন একো খোৱা নাই তো আমি খাই লওঁ এইটো কি খাস্তা কচৰি One eternity later. ৰাতিপুৱা আমি আহি পাই গ'ল জামা মছজিদ বাট জামা মছজিদ বন্ধ এতিয়া বৰ্তমান গেটে মাৰি দিছে 6টাৰ পিছত জামা মছজিদ বন্ধ হৈ যায় তো এতিয়া আমিও ঘৰলৈকে যাওঁ আৰু এই সোনিয়াৰ জোতা এযোৰ লাগে জোতা এযোৰ লৈ যাওঁ আৰু ভাল নাই ऐसा चाहिए मुझे किसके लिए कभी मूर्ति करने लगे अच्छा One day later. এইটো ব্লগৰ ছেকেণ্ড ডে আমি পুলিচ ষ্টেচন আহিবলগীয়া হ'ল কেলে কি কথা মই জনাই আছোঁ আলিচাৱতী থানাৰ পৰা ওলাই আহিছে মই জনাই আছোঁ ৰুমত গৈ পিনে ক'ত আছোঁ তো সাথীভাই ক'ল আহি গ'ল থানাৰ পৰা বৰ্তমান থানাৰ পৰা মই গৈ আহিছোঁ মানে গোটেই কাহিনীটো কি হ'ল এতিয়া শুনো মানে কাইলৈ 15 তাৰিখ আছিলে আজি 16 তাৰিখ কাইলৈ 15 তাৰিখে মানে মোৰ বাৰ্থডে আছিলে তো আৰু মোৰ গাঁৱৰ পৰা ঘৰৰ পৰা মানে ফেমিলি আহিছে তো 15 তাৰিখ বাৰ্থডে যিহেতু বাৰ্থডে আছিলে তাৰ ঘৰৰ পৰা মানুহ আহিছে 1-2 দিন হৈ গ'ল তেহেঁতক লৈ পিনে ক'তো ওলাই যোৱা নাই ভাবিলোঁ ফুৰি আহোঁগৈ তো মই সিহঁতক চবকে লৈ গ'ল লালকিল্লা তো আমাৰ লগত মানে আৰু এজনী ছোৱালী গৈছে আমাৰ ঘৰৰ ওচৰৰে হয় পড়োচী হয় আৰু আলিচাৰ লগৰো হয় তো সিও মানে আমাৰ লগত গৈছিলে তাৰপিছত লালকিল্লাত গ'লোঁ তাত ফুৰিলোঁ মেলিলোঁ তাৰপিছত টাইম বহুত মানে টাইম বাচি গ'ল 4টা-5টালৈকে টাইম 4টা-5টা বাজিছে আৰু তো এতিয়া আন্ধাৰ হোৱাই নে তো ওচৰে পাছৰে আকৌ মানে কি হয় জামা মছজিদ লালকিল্লা ইণ্ডিয়া গেট এইবিলাক ওচৰতে বৰ বেছি ডিষ্টেঞ্চ নহয় 3-4 কিলোমিটাৰ ডিষ্টেঞ্চৰ হয় গোটেইগাল তো সিহঁতক লৈ পিনে মানে প্লেনিং বনালোঁ যে মই আকৌ ইণ্ডিয়া গেট লৈ যাম ফুৰিবৰ কাৰণে লালকিল্লাৰ পৰা তাৰপিছত লালকিল্লা ফুৰিলোঁ মেলিলোঁ তাৰপিছত আকৌ ইণ্ডিয়া গেটৰ পিনৰ পৰা এই ছোৱালীজনী যিজনী আছে তাৰ ডাঙৰ বাইকজনীমান থাকে দিল্লীত তো মই থাকোঁ গুৰগাঁৱত সি থাকে দিল্লীত তো সি মানে আমাৰ ওচৰত আহি আছিলে সিও আমাৰ লগত ফুৰিব বুলি আহি আছিলে আমাৰ লগত মানে ভাল আমাৰ ঘৰত অহা যোৱা চলি থাকে তাৰ বাহিৰত তো সি শুনিছে যে আমাৰ গাঁৱৰ পৰা মানুহ হৈছে ফুৰিব গৈছোঁ আমি লালকিল্লাত তো সিও আহি আছিলে লালকিল্লা পিনে সি কৈছে মই গৈছোঁ তো সি আহি আছে সি ইণ্ডিয়া গেট হৈ আহিছিলে তো ইণ্ডিয়া গেটত সি খবৰ লৈ আহিছে যে ইণ্ডিয়া গেট বন্ধ তো আহি পিনে আমাক ক'লে যে ইণ্ডিয়া গেট বন্ধ তো আমি ক'লো হ'ব ঠিক আছে ওচৰতে জামা মছজিদো আছে তো জামা মছজিদ দেখাই আনোগৈ তাৰপিছত আমি জামা মছজিদ পিনে গ'লোঁ তো মোৰ লালকিল্লাত আকৌ কি হ'ল মোৰ হেৰি হেৰাই থাকিলে মাইক্ৰফোন যিটো মই ভিডিঅ' বনাবৰ কাৰণে লৈছিলোঁ তাৰ ডাব্বাটো কেছটো যিটো আছিলে সেইটোৰ লগত এটা হেডফোন আছিলে সেইটো হেৰালে আৰু মোৰ হেডফোনটা আছিলে নইজৰ এয়াৰবাডছ এটা আছিলে সেই এয়াৰবাডছটো হেৰালে তো সেইটো তাতো বিচাৰিলোঁ নাপালোঁ তো সেইটো বাদ দিলোঁ গ'ল আমি গ'লোঁ জামা মছজিদটো মানে কেনেকুৱা মাজত জামা মছজিদটো চাৰিওপিনে বজাৰ চুৰ বজাৰ চান্দনী চৌক তাৰপিছত মীনা বজাৰ চাউৰি বজাৰ এইবিলাক চাৰিওপিনে মানে চব বজাৰ যিমান ফেমাছ বজাৰ আপোনালোকে শুনে চব জামা মছজিদৰ ওচৰে পাছৰে হয় চাৰিওপিনে তো জামা মছজিদটো এনেকৈ ওখত মানে ওপৰত আৰু তো জামা মছজিদটো আমি গৈ পিনে জামা মছজিদো বন্ধ পালোঁ কাৰণ গ'লোঁ আমি গৈ পাওঁতে 7:30-8টা বাজিলে জামা মছজিদ তো জামা মছজিদো বন্ধ পালোঁ তাৰ ওচৰে পাছৰে গোটেই বজাৰ তো আমি গোটেই বজাৰবিলাক ফুৰি আছোঁ আৰু বজাৰত বস্তু লৈ আছোঁ লাষ্ট টাইম একেবাৰে লাষ্ট টাইম সেই লাষ্ট টাইমত কি হ'ল ভাগিনজনীক আমি জোতা এযোৰ ল'ব লাগে তো জোতাযোৰ ল'লোঁ বেচেৰি এই ছোৱালীজনীয়ে মানে জোতাযোৰ পিন্ধালে জোখটো ল'বৰ কাৰণে ইয়ে পিন্ধালে তো পিন্ধোৱা সময়ত লাষ্ট টাইম তাত মই মোবাইলটো চাইছোঁ আমি চবেই চাইছোঁ তাৰপৰা জোতাযোৰ পিন্ধি আহি অলপ জাষ্ট ইয়াৰ পৰা ধৰি লওক এই ৰঙা জেগাটো দেখা পাইছে ৰঙা ঘৰৰ হেৰিটো ধৰি লওক ইমানটো মান আমি খোজকাঢ়ি গ'লোঁ সিমানটো যোৱাতে মই চবৰ পিছপিনে সিহঁতে চব আগে তো পিছপিনে আহি আকৌ দৌৰি উল্টাই আহি আছে যে মোৰ ভैया মোৰ ফোনটো ক'ত ভैया মেৰা ফোন কা মোৰ ওচৰতো ফোন নাই তাৰপিছত চবৰ ওচৰতো বিচাৰিলোঁ কাৰো ওচৰত ফোন নাই তো লগে লগে ফোন কৰাত লাগি গ'লোঁ আৰু যিখিনি জেগাত আমি ঘূৰিলোঁ সেইখিনি গোটেইটো বিচাৰাত লাগি গ'লোঁ গোটেইগাল মানুহ আমি 7টা মানুহ আছিলোঁ 8টা মানুহ আছিলোঁ তো গোটেইগালে বিচাৰাত লাগি গ'লোঁ নাই মোবাইল ক'তো নাইকা ফোন মাৰিলোঁ 15বাৰমান ৰিং কৰিলে 10-15বাৰমান ৰিং কৰিলে কোনো ফোন ৰিচিভ নকৰিলে তো আমাৰ ওচৰত তেতিয়ালৈকে লাগি আছিলে যে মোবাইলটো পৰিছে ক'ৰবাত বাট অলপ দেৰি পিছত 10-15বাৰমান ৰিং হোৱাৰ পিছত তাৰপিছত মোবাইল চুইচ অফ আহি আছে তেতিয়া গম পালোঁ চুৰ কৰিছে নহ'লে পৰিছিলে ৰিং কৰাৰ পিছত কোনোবাই পাই গ'ল বাট আমি লগে লগে ফোন মাৰি সেইখিনি টকাতে বিচাৰিছোঁ আমি বেছি টকা ঘূৰাও নাছিলোঁ য'ত মোবাইলটো হেৰাইছে আমাৰ আইডিয়া হৈছে আমি তাতে গৈছে য'ত লাষ্ট টাইম মোবাইলটো হেৰাইছে মানে আমাৰ লাষ্ট টাইম মোবাইলটো হাতত আছিলে তাৰ পৰা এই ইমানটো মান গৈছোঁ এইখিনি টকাত ধৰি লওক মই বিচাৰিছোঁ ইয়াৰ পৰাই ৰঙা ঘৰ ইমানটো জেগাতে এইখিনি জেগাতে আমাৰ ডিষ্টেঞ্চ আছিলে এইখিনিতে বিচাৰিলোঁ নাপালোঁ তো নাপালোঁ আৰু একদম 1-1.5 ঘণ্টামান বিচাৰিলোঁ নাপালোঁৱে আৰু তাৰপিছত সেইদিনাখনতো ৰাতি ঘৰ আহোঁতে 11:30মান বাজি গ'ল 11:30 বাজি গ'ল তো সেইদিনাখন থানাত যোৱাটো অলপ বেয়া আধা ৰাতিটো সেইদিনাখন থানাত নগ'ল তো আজি গৈ পিনে এফআইআৰ লিখাই থৈ আহিলোঁ এতিয়া জানো আগলৈকে পাওঁ নে নাপাওঁ নাজানো আৰু তো বাকী সেইটোৱে আছিলে আজি মোৰ থানাত যোৱা কাৰণটো সেইটোৱে আছিলে তো বেয়া লাগিছে কাৰণ বেছিজনী পইচা 35,000 টকা মোৰ হাতত নিজে সি গোটাই থৈছিলে
মোৰ হাতত 5,000 4,000 3,000 যেনেকৈ পাৰিছে মানে 35,000 টকা মোৰ হাতত গোটাইছিলে বেছিজনী সেই পইচাকেইটা যেতিয়া মোবাইলটো অৰ্ডাৰ কৰিছিলোঁ অনলাইন অৰ্ডাৰ কৰিছিলোঁ তো মই নিজে পইচাকেইটা গুণি দিছিলোঁ তো সেইটো কাৰণে তাৰ যিমানটো বেয়া লাগিছে মোৰো ইমানটোৱে বেয়া লাগিছে প্ৰথম মোৰ বস্তুকেইটাৰ কাৰণে বেয়া লাগি আছিলে 4,500 টকামানৰ বস্তু আছিলে 3900 টকাৰ বস্তু আছিলে মোৰ হেডফোনটো আৰু এয়াৰবাডছটো মিলাই যেতিয়া তাৰ বস্তুকেইটা হেৰালে মোবাইলটো হেৰালে তাৰপিছত মোৰকেইটা মানে ইমান গাত নলগা হৈ গ'ল তাৰ 35,000 টকীয়া যেতিয়া মোবাইলটো আজিকালি এটা মোবাইল 35,000 টকাটো ডাঙৰ কথাটো হয় নোহোৱা নহয় সেইটো কোৱা নাই মই এটলিষ্ট মোবাইলত বহুত কিবা কিবি দৰকাৰী বস্তু থাকে মোবাইল এটা ল'লেও মানে সেইবিলাক বস্তু ঘূৰাই নাপায় তো প্ৰব্লেমটো সেইটো ইমেইল চিমেইল খুলিলেও চব ঘূৰাই পোৱা নাযায় এইটো আপোনালোকে জানেই বাৰু তো বাকী সেয়াই আৰু কাহিনীটো সেইটোৱে আছিলে থানাত যোৱাত বহুত দামী ব্লগ বনি গ'ল এইটো 35,000 এইপিনে 4,000 মোৰ 39,000 বাকী 5-6,000 টকাটো বাৰু এইবিলাক ফুৰা মেলা সেইবিলাক বাদ দিয়ক তো গোটেই ব্লগটো বনি গ'ল 40-45,000 টকীয়া দামী ব্লগ বনি গ'ল তো হাঁহিব মন যোৱা নাই কি ক'ম আৰু কিন্তু হ'লেও উপায় নাই আৰু কথাটো কাহিনীটো তেনেকুৱা হৈছে যে হাঁহি ওলায়ো আছে বেয়াও লাগি আছে তো বাকী কাহিনীটো সেইটোৱে আছিলে কি ক'ম আৰু বেছি একো ক'বও মন যোৱা নাই তো ভিডিঅ'টো বহুত দামী হৈ গ'ল তো অলপ সেই দাম হিচাপত ভিডিঅ'টোত অলপ ছাপোৰ্ট দেখাই দিব তো আজিলৈ এৰিলোঁ লগ পাম অন্য এটা ব্লগত বাই বাই